নমস্কাৰ বন্ধুসকল, আজি মই এই ভিডিঅ'টোত চুলি সৰাৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি তাৰ বিষয়ে কেইটামান ঘৰুৱা উপায় দিব বিচাৰিছোঁ। তেনেহ'লে আহকচোন আমি বেছি সময় পলম নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। দীঘল কলা আৰু ঘন চুলি আমি সকলোৱে ভাল পাওঁ, কিন্তু আচলতে কেমিকেল থকা শ্বেম্পুৰ ব্যৱহাৰ আৰু চুলিৰ ভালদৰে ধ্যান নৰখাৰ কাৰণে আমাৰ চুলি সৰিবলৈ ধৰে। গতিকে বন্ধুসকল, আপোনালোকেও যদি চুলি সৰা সমস্যাত ভুগিছে তেনেহ'লে এই উপায়সমূহ অৱলম্বন কৰিব পাৰে। 1 নম্বৰত, চুলি সৰা বন্ধ কৰিবলৈ আপুনি চুলিত কণী লগাব পাৰে। এটা কাপত আধা কাপ মান কণী ভাঙি লওক আৰু কণীৰ মিশ্ৰণখিনি চুলিত লগাই 20 মিনিট মান ৰাখক। তাৰ পিছত ঠাণ্ডা পানীৰে চুলিখিনি ধুই লওক। কণীৰ পৰা চুলিখিনিয়ে কণ্ডিশ্যন আৰু মইশ্চাৰ পায়, যাৰ কাৰণে চুলিখিনি শুকান নহয়। 2 নম্বৰত, চুলিখিনি পৰিষ্কাৰ কৰি ৰাখক। চুলি সৰাৰ প্ৰধান কাৰণ মূৰত উফি আৰু খজুৱতি হোৱা। ধুনীয়া আৰু স্বাস্থ্যৱান চুলিৰ কাৰণে আপুনি চুলি সদায় পৰিষ্কাৰ কৰি ৰাখক। 3 নম্বৰত, চুলি ধোৱাৰ কাৰণে গৰম পানী কেতিয়াও ব্যৱহাৰ নকৰিব। গৰম পানীয়ে চুলি শুকান কৰে, যাৰ কাৰণে চুলিত থকা প্ৰাকৃতিক তেল ওলাই যাব আৰু চুলি সৰিবলৈ ধৰিব। কিন্তু আপোনালোকে চুলি ধোৱাৰ কাৰণে নিজ বডি টেম্পাৰেচাৰতকৈ অলপ বেছি গৰম পানীৰ ব্যৱহাৰ কৰিব পাৰিব। ঠাণ্ডাত এইটো উপায় ব্যৱহাৰ কৰক যাতে চুলি সৰিব নোৱাৰে। 4 নম্বৰত, পানীলাওৰ জুচ বনাই চুলিত লগাব পাৰে আৰু প্ৰায় 30 মিনিট মান ৰাখি তাৰ পিছত চুলিখিনি ধুই লওক। এইটো এটা বিউটি টিপ বন্ধুসকল, যিটো আপোনাৰ চুলিৰ কাৰণে চমৎকাৰ হৈ উঠিব। 5 নম্বৰত, হেয়াৰ কণ্ডিচনাৰৰ লগত 2-3 চামুচ মৌ মিহলি কৰি এই মিশ্ৰণটো চুলিত 30 মিনিট লগাই ৰাখক। তাৰ পিছত চুলিখিনি ভালদৰে ধুই লওক। এই মিশ্ৰণটোৱে চুলিখিনিৰ উজ্জ্বলতা বৃদ্ধি কৰিব আৰু উফি নাইকিয়া হ'ব। 6 নম্বৰত, সুন্দৰ আৰু দীঘল চুলিৰ কাৰণে আৰু এটা সহজ বিউটি টিপ হ'ল বেকিং ছ'ডা থেৰাপি। 3 চামুচ বেকিং ছ'ডাত অলপ পানী মিলাই মিশ্ৰণ তৈয়াৰ কৰক। শ্বেম্পু কৰাৰ পাছত চুলিখিনি এই মিশ্ৰণেদি ভালদৰে ধুই লওক। ইয়াৰ পিছত প্ৰায় 5 মিনিট সময় থাকিবলৈ দি চুলিখিনি পানীৰে ধুই লওক। 7 নম্বৰত, আধা গিলাচ গৰম পানীত আধা গিলাচ আপেলৰ ৰস মিলাই লওক আৰু এই মিশ্ৰণখিনি চুলিত 5 মিনিট সময় লগাই ৰাখক। তাৰ পিছত চুলিখিনি ভালদৰে পানীৰে ধুই চাফা কৰি লওক যাতে আপেলৰ ৰসৰ গোন্ধ চুলিৰ পৰা ওলাই যায়। 8 নম্বৰত, চুলিত বেছি শ্বেম্পু নকৰিব বন্ধুসকল। চুলিত থকা প্ৰাকৃতিক তেল যাতে থাকি যায় সেইকাৰণে আপুনি সপ্তাহত 2-3 বাৰৰ বেছি চুলি নুধুব। সদায় চুলি ধুলে চুলিৰ উজ্জ্বলতা আৰু সৌন্দৰ্য কমিবলৈ ধৰে। 9 নম্বৰত, কেমিকেল থকা কণ্ডিচনাৰ ব্যৱহাৰ কৰাৰ সলনি ঘৰতে কণ্ডিচনাৰ তৈয়াৰ কৰক। ইয়াৰ কাৰণে কণীত দৈ মিলাই লওক আৰু এই মিশ্ৰণটো ভালদৰে চুলিত লগাওক। 5 পৰা 10 মিনিট সময় মিশ্ৰণটো লগাই ৰাখি ধুই পেলাওক। 10 নম্বৰত, শুকান আৰু চিগা চুলিৰ কাৰণে বাদাম তেল ব্যৱহাৰ কৰক। বাদামৰ তেলখিনি এটা পাত্ৰত লৈ পেলাই 40 ছেকেণ্ড মান গৰম কৰি লওক আৰু তাৰ পিছত তেলখিনি ভালদৰে চুলিত লগাওক। 30 মিনিট পৰ্যন্ত লগাই ৰাখক। তাৰ পিছত ঠাণ্ডা পানীৰে চুলিখিনি শ্বেম্পু আৰু কণ্ডিচনাৰ ব্যৱহাৰ কৰি ভালদৰে ধুই পেলাওক। এই সহজ উপায়েৰে আপুনি ধুনীয়া আৰু উজ্জ্বল চুলিৰ গৰাকী হ'ব। 11 নম্বৰত, আচলতে আমাৰ চুলি এই কাৰণে সৰে কাৰণ আমি আমাৰ চুলিখিনি ৰাবাৰ বেণ্ডেৰে টাইট কৰি বান্ধো। সেয়ে চুলি যিমান পাৰা খোলা এৰি দিয়ক আৰু বান্ধিব খুজিলে অলপ ঢিলাকে বান্ধক। 12 নম্বৰত, চুলিখিনি ফণিয়াবৰ কাৰণে প্লাষ্টিকৰ দাঁত থকা ফণি ব্যৱহাৰ নকৰিব। ইয়াৰ দ্বাৰাও চুলি সৰাৰ সম্ভাৱনা থাকে। তেনেহ'লে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।